নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এডিডছ আছামলৈ আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছোঁ বন্ধু বান্ধৱীসকল ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আয়ুষকে ধৰি মেডিকেল ডিপাৰ্টমেণ্টৰ যিখিনি 4th গ্ৰেডৰ পৰীক্ষা 19 তাৰিখে হ'বলৈ গৈ আছে তাৰ এডমিট কাৰ্ড ৰিলিজ হৈছে আৰু এডমিট কাৰ্ডত আগৰ দৰে পেটাৰ্ণ ৰাখিছে তেওঁলোকে 50টা কুৱেশ্যন থাকিব 2 নম্বৰকৈ 100 নম্বৰ হ'ব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই সাধাৰণ জ্ঞান ইংৰাজী তেনেকৈ বিজ্ঞানৰ কুৱেশ্যন আৰু তেওঁলোকে ৰাখিছে তেনেকৈ আগৰ দৰেই গতিকে আপোনালোকে ভালকৈ পৰীক্ষা দিয়ক আৰু সকলোৱে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হওক ধন্যবাদ এখন আপোনালোকে চাই ল'ব পাৰে ইয়াতে লিখা আছে 100 নম্বৰেই হ'ব পৰীক্ষা 1 ঘণ্টা 30 মিনিট আৰু 50টা কুৱেশ্যন 2 মাৰ্ককৈ থাকিব জেনেৰেল নলেজ ইংলিছ ছায়েন্স মেথমেটিক্স ক্লাছ 8 ষ্টেণ্ডাৰ্ড লেভেলৰ কিন্তু কথাটো হ'ল আটাইতকৈ দৰকাৰী সেইটো হৈছে পৰীক্ষা আপোনালোকৰ নিজৰ জিলাত নহয় আন বেলেগ ডিষ্ট্ৰিক্টত তেওঁলোকে চেণ্টাৰ নিৰ্ধাৰণ কৰি দিছে গতিকে আপোনালোক যাব লাগিব গতিকে আপোনালোকে আগদিনাখনেই চেণ্টাৰবিলাকলৈ যাব গৈ পেলাই চাই মেলি ঠিক কৰি ল'ব কাৰণ এইবাৰ টেকনিকেল পৰীক্ষাত বহুতৰ খেলিমেলি হৈছে জিলাবিলাক স্পষ্টকৈ নাছিলে চেণ্টাৰবিলাক কিছুমানত গতিকে কিছুমানে পৰীক্ষা দিব নোপোৱাকৈও থাকি গৈছে গতিকে আপোনালোকে এইটো ভুল নকৰিব আগদিনাখনেই নিৰ্ধাৰিত কৰি ল'ব চেণ্টাৰ ক'ত কেনেকৈ পৰে ধন্যবাদ